আছে অঁ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই দীপাইন্তে আপোনালোকক সকলোকে পুনৰবাৰ অসমীয়া ছোৱালী দীপাইন্তে চেনেলটোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ নতুন সদস্য তেন্তে হাই আই এম দীপাইন্তে বৰদলৈ মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ ছ' মাছ চ' বহুত দিন ভিডিঅ' দিব পৰা নাই একচুৱেলি কি হয় মই ঘৰত নাই আৰু সেইটো কাৰণে কি হয় মোৰ অলপ টাইমটো নিমিলে ভিডিঅ' বনাই মেলি যদিও মই ভ্লগটো বনাওঁ এডিট কৰি মেলি মোৰ বহুত লেট হৈ যায় আপলোড কৰোঁতে আৰু তাৰ বাবে সঁচাকৈ মই আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থী ৰেগুলাৰলি মই ভিডিঅ' দিব পৰা নাই আৰু সদায় ভাবোঁ যে দিমকৈ এনেকৈয়ে থাকি গৈছে আৰু যিহেতু মোৰ টাইমটো মেনেজ কৰিব লাগে এইফালে ভ্লগখিনিও এডিট কৰিব লাগে তো যাতে বেয়া নাপায় আপোনালোকে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা ভিডিঅ' ভ্লগছ মই কণ্টিনিউ কৰিবলৈ কিন্তু 2 উইকছ 1 উইকছৰ মূৰেহে মই ভিডিঅ' দিব পাৰিছোঁ মনটো বেয়া লাগে কিন্তু তথাপিও মই এইটো এটা ভ্লগ বনাইছোঁ এইটো আচলতে মই পিজিত কেনেকৈ থাকোঁ আমি বেলেগকৈ একো নাই কিন্তু মোৰ পিজিত বহুত ক্ল'জ মোৰ ভণ্টি দুজনী লগ পালোঁ আৰু আমি মোৰ বেষ্ট ফ্ৰেণ্ড আছে আমি টোটেল 4জনী মিলি বহুত এনজয় কৰোঁ আৰু এটা দিন আমি বহুত ধুনীয়াকৈ পাৰ কৰোঁ আৰু সেইটোকে ভাবিলোঁ এটা ভ্লগ কৰোঁ আৰু এদিন এনেকৈ আমি এদিন বুলি নহয় যিহেতু আমি সদায় আমি বহুত মাস্তি কৰোঁ কিন্তু সদায়তো মই ভ্লগ দিব নোৱাৰোঁ তাৰে মাজত ভাবিলোঁ এটা ভ্লগ বনাই এটা স্পেচিয়েল মানে কি আৰু ফূৰ্তি ফান টাইপছ আৰু সেইকাৰণে এইটো ভ্লগ মই আপোনালোকৰ মাজলৈ আনিছোঁ আৰু আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব ফূৰ্তি হয় ফান হয় আৰু তেনেকেই অকণকৈ বনাইছোঁ কি হয় নাজানো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমি ফাৰ্ষ্ট যাবলৈ ওলাইছোঁ অলপ ওলাই যাওঁ মোৰ ভণ্টি পাৰ্লাৰ যায় তো পাৰ্লাৰ যাওঁ তাৰপিছত আমি এইফালে শ্বপিং কেইটামান কৰিব আছে তাত যাম তো ক'ত যাওঁ কি কৰোঁ আপোনালোকৰ মাজত দেখাই থাকিম আৰু সেয়াই আৰু কি এটা আছে কিন্তু মই নকওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু তেন্তে ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ কাৰণ কি লাগিব ন অলপ বাচ্ছুৰত যোনটো ফটো থাকে ফটোবোৰ মাৰিব লাগিব তাৰপিছতে আৰু বাৰ্থডে উইচ বা য'তে য'তে কেতিয়াবা ষ্টেটাছ থকাব লাগিব তো আমি আহিবই লাগিব দুজনী আৰু তাই নিজে আনিছে You might be the one that truly get me and I might be the one you really want and I feel it too কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে খাই খোৱা আৰু আমি বাট মই নহয় এহেঁতি খাই আছে ম'ম' মোক অকলে এৰি খাই এনেকুৱা লাগিছে জ্বলাটো আমি এতিয়া ওলাই আহিছোঁ অকণমান আৰু খাইছে ম'ম' মই নাই অকলে এৰি তো আজি আমি এটা বস্তু বনাইছিলোঁ খাবলৈ আৰু সেইটো অলৰেডি মই ৰেচিপিটো দি থৈছিলোঁ কিন্তু ভাবিলোঁ আজি মোৰ ৰুমমেট যাম মোৰ ভণ্টিহঁতৰ তাহাঁতকো বনাই পেলাই খুৱাওঁ তাহাঁতক খাই পেলাই কেনেকুৱা পালে মই তাহাঁতক সুধিম বাৰু তো এতিয়া আমি খাই আছোঁ এইফালে খাই আছে আৰু এয়া বাইদেউ খাই আছে তো এহেঁতক সুধোঁ খাই কেনেকুৱা পাইছে অ'কে কোৱা খাই কেনেকুৱা পালা টেষ্টি তাৰপৰা আৰু কোৱা
অঁ থেংক ইউ অঁ থেংক ইউ অ'কে খোৱা আৰু খাই কেনেকুৱা পাইছা খাই বহুত টেষ্টি হয় অঁ স্পাইচি হয় অঁ এইটো কোৱা চিকেন চালাড খাই কেনেকুৱা পাইছা এইটো কোৱা সেইটোকেতো কৈছোঁ স্পাইচি হয় অ'কে টেষ্টি হয় আণ্টিৰ মছলি আচ্ছা তাই বনোৱা সেইটো চেলেডটো চাব আৰু ভাল পালে আপোনালোকে বনাব ট্ৰাই কৰিব আৰু বহুত ইজি হয় প্ৰচেছটো সেইকাৰণে মই খাব কৈছোঁ দীপান্তৰ ইউটিউব চেনেল আৰু কিবা ক'বা আৰু তাই বনোৱা ভিডিঅ'জবোৰ সোনকালে পাবলৈ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তাৰপিছতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মন গ'ল অ'কে থেংক ইউ আইঅ' তো সেইটো খুৱাইছে আৰু এয়া মোৰ থালি আৰু ময়ো খাই লওঁ অলপ পিছত লগ পাইছোঁ মই এতিয়া বিছনা ঢলাই পৰা হৈছে আজি আমি এইবোৰ চব বলিয়াবোৰ ইয়াতে আমাৰ ৰুমতে পায় তুমি যোৱা ওপৰত নাচি দিয়াগে যাওঁ আমাৰ তুমি বহি দিয়া সেইটোৱে বাকী আছিলে অঁ টেন কমপ্লিট আৰু আজি আমি ইয়াত শুম আৰু দেন মাই চাইড নাজানো সেইবোৰ ক'ত চ' আমি এতিয়া শুব আহিলোঁ আৰু আজি আমি গোটেই ৰাতি বুলি ক'ব নোৱাৰি আধা ৰাতিটো আমি হৰৰ মুভি চাম বুলি ভাবিছোঁ চ' আজি আমি আধা ৰাতিলৈকে চাম and horror movie. So are you all guys excited? Yes. ভয় লাগিব ভয় লাগে আমাৰ আমি চাম আৰু আজি বহুত গৰম তো আমি এয়া তলত আমি পাই লৈছোঁ বহুত গৰম ওপৰত এয়া ফেন এতিয়া আমি ডিচাইড কৰি লওঁ কি চাম এয়া আমাৰ গেং আৰু আজি আমি নাইট আধা ৰাতি গোটেই ৰাতি নাচাওঁ ফিল্ম চাম মিড নাইট হৈ যাব তো চাম আৰু এতিয়া আমি ইয়াত ফিল্ম ডিচাইড কৰি আছোঁ কি চাম এণ্ড বাৰ্বি কি দেখুৱাম আজি সৰু অ'কে তো এখন আজি আমাক আৰু এতিয়া বেছি ভূতৰ তাৰপিছত কেনেকুৱা টাইপ অলপ হিন যদি কৈ দিওঁ ছাছপেন্সটো ভাঙি যাব আপোনালোকৰ চাই কিছুমানে চাইছে কিছুমানে নাচাব পাৰে এইখন মই ৰেকমেণ্ড কৰিম চিনেমাখন বহুত ভাল আমাৰ আছামিজ চিনেমা হয় এখন আমি 2019 চনত এখন ৰিলিজ হৈছে চিনেমাখন আমি এখন অসমীয়া চিনেমা হয় আৰু এইখন চিনেমা ক'ত ৰিলিজ হোৱা হ'ল 2019ত হৈছিলে আই গেছ আৰু আজি আমি সেইখন চাম পুৰণা চিনেমা আৰু আমি এখন চাম কেনেকুৱা হয় মই আপোনালোকক ক'ম আৰু আপোনালোকেও যদি চোৱা নাই চাব আৰু এইখন একচুৱেলি এখন অস্কাৰ
নহয় বাট আনফৰ্চুনেটলি এইখনে অস্কাৰ নাপালে ফিল্মখনে বহুত ভাল চিনেমা বুলি কৈছে ভণ্টিয়ে তো আমিও চাওঁ আৰু কেনেকুৱা পালোঁ চাই ক'ম আপোনালোকক তো ব'লক আৰু এখেত দেখিছেনে এতিয়ালৈকে টোপনি ধৰিছে আৰু বাইদেৱে আমাৰ কি কৰি আছে ডিচাইড কৰি আছে আমি খুলিয়াই আছে নিৰামিষ খুলি আছে তেখেতে জানিছে হয়নে ৰখিব আমি চাম ভাল লাগিলে ৰিকমেণ্ড কৰিম আমাৰ আজি দেখাব এখেতে She is taking late. তো এতিয়া টাইম হৈছে 11:50 আৰু আমি এতিয়া চাম হৰৰ ফিল্ম চাম এখন কৈছে তাই অলপ হৰৰ হয় বাট চাওঁ কিন্তু আমাৰ বহুত বেছি হৰৰ মানে বহুত খতৰনাক ভয় উঠা খতৰনাক ভয় উঠা আমি ফিল্ম চাম বুলি আজি পূৰা জোচত আছোঁ তাই এখন চাম বুলি কৈ এখন চাই লওঁ তাৰপিছত যদি আকৌ মন যায় আৰু আমি বেছি ভয় লগা চাম বুলি ভাবি থৈছোঁ তো কি হয় চাওঁ আগলৈ তেন্তে হ'বলৈ দেখাই দিম বাৰু অ'কে বাই বাই You remember the flame, alright. Forget what I told you. Forget all তো আমি এতিয়া চাই আছোঁ ফিল্ম কেনেকুৱা লাগিছে মাহল ষ্টাৰ্টিং হৈছে এতিয়ালৈকে একো গম নাই পোৱা কেনেকুৱা ষ্টাৰ্টিং হৈছে হেৰিলৈ যাব মাহলটো কেনেকুৱা লাগিছে ভাল লাগিছে অবভিয়াছলি চিনেমা চোৱা একদম হলত চিনেমা চাই থকা নিচিনা লাগিছে ন আৰু ল'ৰাটো ইমান ধুনীয়া maybe you'll know what you're thinking. Maybe you will give me all the বাই ভাল লাগিলে কম যে চাব চ' অবভিয়াছলি ভালেই হ'ব আমি চাই ল'ম তো কেনেকুৱা হৈছে কম আৰু এইবোৰ এটা কি কয় স্মৃতি হৈ ৰ'ব পিছত কাৰণ যি এইবোৰ এটা দিন বহুত পিছত মিছ কৰিম আৰু এইটো এটা সময় আমি বহুত ধুনীয়াকৈ এনজয় কৰিছোঁ বিশেষকৈ আমি চাৰিজনী বাই ভনী নিচিনাকৈ আমাৰ চিনাকিও বেছি দিন হোৱা নাই আজি 2 months হৈছে 1-2 মাহো হোৱা নাই ইমানেই আমাৰ মাজত একদম পূৰা নিজৰ ভাই ভনী নিচিনা একদম আমাক আমি এনেকৈ থাকোঁ কি আৰু এটা দিন আমি বহুত ধুনীয়াকৈ স্পেণ্ড কৰোঁ তো এতিয়া আমি ফিল্ম চাওঁ তাৰপিছত কেনেকুৱা লাগে লাষ্টত ক'ম আৰু এইটোৱে আছিলে ভিডিঅ' তো অলপ পিছত মই কৈ আছোঁ এই ফিল্মখন চাই লওঁ আৰু নহ'লে লাইট চাব পাৰোঁ তো এতিয়া আমি চাই আমাৰ হৈ গ'ল আমি চাইছিলোঁ আমিষ আৰু চিনেমাখন বহুতেই বেছি ভাল আছে একদম ছাছপেণ্ডত থকা গোটেই বহুত ভাল লাগিলে কেনেকুৱা লাগিলে গমেই পোৱা নাই আমাক ধৰি ৰাখিব পাৰে লাইক মানে ইমান যদি আমি বৰ নহওঁ বহুত ছাছপেন্সিভ আছিলে চাই বহুত ভাল লাগিলে ন বহুত ভাল লাগিলে 2 ঘণ্টা কেনেকৈ 150 হৈছে এতিয়া আৰু এটা জোচ লাগিছে আৰু ফিল্ম চোৱা এতিয়া জানো চাওঁ আৰু এখেত বাইদেউ টোপনি ধৰিছে কিন্তু জোচ এতিয়াও আছে যে আৰু এখন ফিল্ম চাই কিন্তু চাওঁ যদি পাৰোঁ চাম নহ'লে শুই যাম আৰু এইটোৱে আছিলে আজি মোৰ ভিডিঅ' আই হোপ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' ডেট মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমেই ন'টিফাই হৈ যায় বেলেগ ভিডিঅ'ৰ সৈতে আকৌ আহিম টিল দেন কিপ ৱাচিং লাভ ইউ অল বাই বাই